কবিতাৰ শিৰোনামা দিকে কলেজৰ সন্মুখৰ সেই আইতাজনী ৰচনা ইমৰান হুছেইন আবৃত্তিকাৰ ইমৰান হুছেইন দিকে কলেজৰ সন্মুখৰ সেই আইতাজনী জটাবন্ধা চুলি ধূসৰ ছাল কেতিয়াবা মন কৰিছানে পাইছা জানো কেতিয়াবা সহানুভূতি হোৱা কেতিয়াবা কলেজৰ গেটত কেতিয়াবা ডাষ্টবিনত নাইবা মিৰ্জাৰ মেজিক ষ্টেণ্ডত ৰাত বতাহ বৰষুণ নেওচি আইতাৰ জীৱন সংগ্ৰাম কেতিয়াবা এটকা এটা দি পাইছানে কেতিয়াবা আইতাৰ সিক্ত চকুলৈ চাই কেইবাদিনো চাগে ভাত খোৱা নাই বৰ কষ্ট হৈছে আইতাৰ বৰ কষ্ট হৈছে কি প্ৰাপ্তি বা অপ্ৰাপ্তিৰ বেদনাই আইতাৰ বুকু দহিছে নাজানো কিন্তু ডিকে কলেজৰ সন্মুখৰ সেই আইতাজনীক এটকাৰ বাবে হাহাকাৰ কৰি ফুৰা আজিও দেখোঁ ধন্যবাদ।